নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'টোৰ যোগেদি তোমালোকক জনাম যে ছাত্ৰ ছাত্ৰীসকলক ইংলিছ ছাবজেক্টৰ ওপৰত মাৰ্ক দিয়া হ'ব না নাই আৰু কিমান মাৰ্কছ দি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়া হ'ব সিদ্ধান্ত ল'লে কি সিদ্ধান্ত ল'লে শিক্ষা বিভাগে আৰু পাছ কৰাই দিব লাগে ছাত্ৰ ছাত্ৰীসকলক এইটো আমাৰ চেনেলৰ পৰা আবেদন আৰু ছাত্ৰ ছাত্ৰীসকলক মাৰ্কছ দিব লাগে তোমালোকক জনাইছোঁ যে সকলো ছাত্ৰ ছাত্ৰীকে 30 নম্বৰৰ সৈতে ইংৰাজী শাখাত পাছ কৰাই দিয়া হ'ব গতিকে কোনো কান্দি বা চিন্তা কৰি থাকিব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে টেনশ্যন কৰিব নালাগে যিকেইটা এক্সাম দিব বাকী আছে আগন্তুক এক্সামত ফ'কাছ কৰা যেহেতু তোমালোকৰ এক্সাম হৈ গৈছে এইটো এক্সামক লৈ আৰু ভাবি শান্তি লাভ নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু বহুত চোৱা তোমালোকক দেখাই আছোঁ এনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে মা দেউতাৰ সপোন পূৰাবলৈ বাবে পৰীক্ষা দিছিলোঁ কিন্তু সফল নহ'লোঁ চৰকাৰৰ বহুতো জীৱন শেষ কৰি দিলে হিমন্ত ভাওনাৰ মাথাই অসম খাই দিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱাকৈ মন্তব্য কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এতিয়া যিটো এক্সাম হৈ গ'লে এইটো এক্সামৰ ইমান টেনশ্যন কৰিব নালাগে এইটো এক্সাম হৈ গৈছে মই এইটো আন এটা দেখাবলৈ চেষ্টা কৰিছোঁ মই লেটাৰ পোৱাৰ আশাৰে গৈ পেলাই এতিয়া কেৱল পাছ কৰিম নে নকৰিম সেইটোৱে চিন্তা হৈ আছে সকলোৱে 2012 টু 2020 ইয়াৰ কুৱেশ্যন ছল্ভ কৰি গৈছোঁ বাট এটাও কমন পোৱা নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱাকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰিপাৰেশ্যন লৈ গৈছিল এক্সাম চেণ্টাৰত কিন্তু সিহঁতৰ এক্সাম ভাল হোৱা নাই কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকক বিভিন্ন ভিডিঅ' দি বেলেগ ভিডিঅ' দিও তোমালোকক মটিভেশ্যন কৰিম এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ মটিভেশ্যনত আনিব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগন্তুক পৰীক্ষাত ফ'কাছ কৰা যিটো এক্সাম হৈ গ'ল এইটো টাইমটো গ'ল আৰু এইটো সময় আৰু কেতিয়াও নোপোৱা আজিৰ দিনটোত যে তোমালোকে ছ'চিয়েল মিডিয়াত চাই সময় নষ্ট কৰি আছে এইবোৰ নকৰিবা মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে জাষ্টিছ লাগে বুলি আমিও কৈ আছোঁ আমাৰ চেনেলৰ পক্ষৰ পৰা এইটো দাবী যে ছাত্ৰ ছাত্ৰীসকলক কিবাকৈ পাছ কৰাই দিব যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰাৰ আশা লৈ এক্সাম চেণ্টাৰত গৈছিল সিহঁতক কেনেকৈ পাছ কৰাই দিব লাগে সেইটো শিক্ষা বিভাগে সিদ্ধান্ত ল'ব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভাল কামনা কৰাটোৱে আমাৰ লক্ষ্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাৰ ভাল হ'লে আমাৰ ভাল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইটো বিষয়ক লৈ আজি যিহেতু আছামিজ ভিডিঅ' ট্ৰেণ্ডিং নিউজ হয় যে চলি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ HS এক্সামৰ যিটো মেইন পইণ্ট হয় যে জীৱনৰ লাইফৰ টাৰ্ণিং পইণ্টে HS এক্সাম হয় আৰু এইটো এক্সামতে তোমালোকৰ ভাগ্য নিৰ্ণয় কৰি দিয়ে যিহেতু বহু ছাত্ৰ ছাত্ৰীয়ে এইটো বিষয়ে ভাৱ চিন্তি লৈ যিহেতু এক্সাম দিব গৈছিল আৰু এক্সাম চেণ্টাৰত এনেকুৱা হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনে টাইম ৱেষ্ট নকৰাকৈ যিহেতু তোমাৰ কিবা নহয় কিবা পাৰা তুমি মই গম পাওঁ মতে কোনো ছাত্ৰ ছাত্ৰীয়ে একেবাৰে বেয়া নহয় এক্সামত সকলোৱে কিবা কিবি লিখিব পাৰে কিন্তু এক্সাম চেণ্টাৰত গৈ ইংলিছ ছাবজেক্টটো এনেকুৱা হৈ গৈছে যে ছাত্ৰ ছাত্ৰীসকলে কিবাকৈ লিখিবও পৰা নাই গতিকে তোমালোকক কওঁ আগন্তুক যিটো এক্সাম আহি আছে এইটো এক্সামত ফ'কাছ কৰা আৰু এইটো এক্সাম ভালদৰে দিয়া এটা এক্সাম বেয়া হৈছে বুলি আন এটা এক্সাম বেয়া হ'ব এইটো কথা নহয় আৰু গোটেইকেইটা এক্সাম সহজ হোৱাৰ সম্ভাৱনা আছে এতিয়া শিক্ষা বিভাগৰ প্ৰথমটো কুৱেশ্যন টাফ হৈছে কাৰণে যে আন কুৱেশ্যন কঠিন হ'ব এনেকুৱা নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো লৈ আৰু ভাবি চিন্তি নাথাকিবা এক্সামত ফ'কাছ কৰা তোমালোকে কিবাকৈ পাছ কৰাই দিয়াৰ দায়িত্বটো শিক্ষা বিভাগে ল'ব